বৰষুণৰ বতৰ আৰু আজি মই প্ৰথম মোৰ এই ইউটিউব চেনেলটোৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিছোঁ। আগত এটা আছিলে চিম্পলি বুলি। বৰ্তমান মোবাইলটো মানে মোৰ বেয়া হৈ থাকিলে আৰু সেইকাৰণে ইমেইল আইডিটো খোল নোপোৱা হ'ল এইটো ফোনত। সেইকাৰণে মই এটা নতুন ইউটিউব চেনেল খুলিব লগা হ'ল। বেয়া লাগিছে যথেষ্ট, কাৰণ এইটোত মই বহুত ভিডিঅ' দিয়া হৈছিলে সেই চেনেলটোত, কিন্তু উপায় নাই ন, নতুনকৈ খুলি দিলোঁ এইকাৰণে। আৰু প্লিজ সকলোৱে মোৰ ভিডিঅ' চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আগুৱাই যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকক। বেছি হোৱাৰ কাৰণে চাৰিওফালে পানী আৰু পানী হৈ গৈছে। এয়া দেখিছেনে, পুখুৰীত পূৰা ফুল পানী হৈ গ'ল। আমাৰ বানপানী হোৱা নাই, কিন্তু মেইন কথাটো হৈছে কাপোৰ মেলিবলৈ জেগা নাইকিয়া হ'বগৈ আৰু কেইদিনমানৰ পিছত, কাৰণ চব তিয়াই বৰ্তমান শেষেই হৈ গৈছেগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া কি কৰোঁ, ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কিন্তু মন গ'ল পটককৈ ভিডিঅ'টো কৰি থ'লোঁ আৰু আপোনালোকলৈ বুলি আগবঢ়ালোঁ। এয়া মই ভাজি বনাই আছোঁ, দাংবডি ভাজি। তেল দি পিঁয়াজ অলপ ৰঙচুৱা হৈ ল'বলৈ দিম, তাৰপিছত মই দাংবডিখিনি দি দিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আচলতে মনটো ইমান ভাল লাগি থকা নাছিলে, কাৰণ মই পুৰণা চেনেলটো বহুত ভাল লাগিছিলেগৈ আৰু বহুতকেইটা ভিডিঅ' মই তাত দিছিলোঁগৈ, 100 ওপৰ হ'ব। কিন্তু মোবাইলটো মানে বেয়া হৈ যোৱাৰ কাৰণে ইমেইল আইডিটো মই পাহৰি থাকিলোঁ। বহুত যত্ন কৰিও ইমেইল আইডিটো মই ঘূৰাই আনিব নোৱাৰিলোঁ। আৰু মোবাইলটোও ভাল নহয়, মোবাইলটো ৰেডমি আছিলে। এম আই চেণ্টাৰত, ছাৰ্ভিচ চেণ্টাৰত দি থৈ আহিলোঁ, কিন্তু তেওঁলোকে ফোন কৰি ক'লে যে মোবাইলটো ভাল নহ'ব বুলি। সেইকাৰণে বেলেগ এটা মোবাইল লৈ আহিলোঁ। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' এই চেনেলটোত দিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব, নহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। দাইলত সাধাৰণতে মধুসোলেং বা টেঙামৰা যি টি দিয়া হয়। এইকেইদিন বতৰটো বেয়া কাৰণে বিলাহী দিছোঁ, আৰু মানে অলপ সময়টো দেৰি হয় কাৰণে দুইফালে মই উঠাই দিওঁ, এফালে ভাত এফালে ভাজি, নহ'লে এফালে দাইল কিবাকিবি। মানে আকৌ মাইনাটো শুই থাকিব যে, সোনকালে শুই থ'লে অলপ দিগদাৰ হয়। সেইকাৰণে সি নুঠাৰ আগতে সকলোখিনি কাম কৰি মেলি আজৰি হ'বলৈ অলপ চেষ্টা কৰোঁ। দাইলটো মই এনেকৈ বনালে অলপ ভাজি লওঁ, তেতিয়া ভাল লাগে বস্তুটো, টেষ্টি হৈ খাবলৈ। আপোনালোকে বাৰু ডাইৰেক্ট পানী দি দিয়েনে, নে অলপ দেৰি দিয়ে মোক জনাবচোন কমেণ্ট কৰি। মই কিন্তু অলপ দেৰি ভাজি যেতিয়া অলপ ভাল হেৰি হয়, তেতিয়াহে মই পানীটো দিওঁ। পানীটো দিয়াৰ পিছতহে মই নিমখখিনি দি দিওঁ। সকলোৰে ষ্টাইলবিলাক বেলেগ ধৰণৰ হয় বনোৱা।
ইফালে আগফালে লৰাই পূৰা গোটেইখন খেলি মেলি কৰি চব সেয়া মানে অৱস্থা নাইকিয়া কৰি থয়। অকস্মাত যদি আলহী আহি যায় তেতিয়া মানে লাজ পাবলগীয়া হৈ যায়। সৰু ল'ৰা ছোৱালী থাকিলে বাৰু এইটো হয়েই, হ'লেও মানে যেনি তেনি খেচেং মেচেং কৰি এইবোৰ ঢোল চোল ক'ৰবাতে এৰি খাস্তাং দেখোন। এয়া চাওক বৰষুণৰ বতৰ আৰু আগফালে ফুলখিনি এবাৰ মই সদায় চাই লওঁ ধুনীয়াকৈ কেনেকুৱানো হৈছে আৰু আপোনালোককো দেখুৱাইছোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। বহুত দিন হ'ল এই ফুলকেইজোপা কিন্তু ফুলিয়ে আছে। বৰষুণটো পাই থকাৰ কাৰণে অলপ অলপ এইকেইদিন পানী নিদিয়াকৈয়ে হৈ গৈছে। এইজোপা চব এইবোৰ যে কিনাৰত বেঙেনা হেৰি দিয়া আছে, মানে বেঙেনা ইয়াত তেতিয়া পুলি ওলালে ইয়াতে ওলাব, মায়ে দি থৈছিলে তেনেকৈ। আৰু এয়া বতৰ চব কেনেকুৱা অৱস্থা, চব পানী পানী হৈ গৈছে, বোকা পানী। এইজোপা মোৰ বহুত ভাল লাগে ফুলজোপা, মানে ফুল চুল নুফুলে কিন্তু এনেই দেখিবলৈ বহুত ভাল লাগে ন, পাত বাহাৰ হয়। আৰু এয়া ভাজি কেনেকুৱা হ'ল মোক জনাবলৈ নাপাহৰিব। খাবলৈ খুব টেষ্টি হৈছে। এয়া মায়ে মই চাহ খাই ল'ম এতিয়া, তাৰপিছত চাই থাকক ভিডিঅ'টো। সাৰ পাৰিলা নি? সাৰ পালা? এইটো চোলাটো ক'ত আছিলে তোমাৰ? এইটো চা কোনা এইফালে চা, কি হয়? উঠিব হৈছে জানো? উঠিব হৈছে জানো? এতিয়া উঠিব হৈছে জানো? টকলা 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 টকলা